মিজো মানুহসকলে ক'ৰবালৈ যাত্ৰা কৰিলে গাড়ীখন আধাতে ৰখাই প্ৰাৰ্থনা কৰি পুনৰ যাত্ৰা আৰম্ভ কৰাৰ নিয়ম আছে। নতুন কিবা এটা দেখিলোঁ, ভাবিলোঁ শ্বেয়াৰ কৰোঁ কথাটো। পিছে মই আজি লুংলেইৰ পৰা লংতলাই বুলি এটা ঠাইত গৈ আছোঁ। ইয়ালৈ আহিলে আপুনি চাৰিওফালে এই সেউজীয়া পাহাৰবোৰেই দেখিব। সমীক্ষা অনুসৰি গোটেই মিজোৰামখনৰ প্ৰায় 85% ফৰেষ্টেৰে আগুৰি আছে। পিছে ইয়াৰ মানুহবোৰে খুব ধুনীয়াকৈ প্ৰকৃতিৰ লগত সহবাস কৰাৰ লগতে সন্মানো কৰে। গুটখা বেন নহয় যদিও ইয়াত মানুহবোৰে য'তে ত'তে নিপিকায় বা পেকেটবোৰো নিৰ্দিষ্ট ঠাইতহে পেলায়। এঠাইত খাবলৈ বুলি ৰখাইছিল। মই পিছে আম লৈছিলোঁ মিঠা বুলি ভাবি, কিন্তু মস্ত টেঙা। ইয়াৰ বহুত মানুহে নিজৰ ভাষাটোৰ বাহিৰে ইংলিছ বা হিন্দীও নাজানে। এয়া হৈছে ধপাতৰ পৰা প্ৰস্তুত কৰা এবিধ পানীয়। এওঁলোকে মাউথ ফ্ৰেছনাৰ হিচাপে হেনো এবিধ ব্যৱহাৰ কৰে। কাম শেষ কৰি এতিয়া আকৌ লুংলেইলৈ উভতিবলৈ লৈছোঁ। বৰষুণৰ পৰা বাচিবলৈ স্কুটিত লগাই থোৱা কভাৰটো দেখিছেনে? এতিয়া পিছে বেলেগটোও খাবলৈ সময় নাই, সেইকাৰণে বানানা শ্বেক এটাকে খাই লৈছোঁ। এইবিধ বাৰু